খন্তেক সময় কাৰণে আহিব পাৰিব 5 মিনিট সময় দিব পাৰিম ঠিক আছে আৰু সুধি ল'ব লাগিব চেক কৰোঁ স্যার নমস্কার আপুনি কি কামত আহিলে এটা লাগিছিলে অলপ বিজনেছৰ কাৰণে প্ৰব্লেম হ'ল আপোনাৰ চহীটো নহ'লে নহয় আৰু বহুত ডিষ্টাৰ্ব কৰে মানুহবোৰে আপোনাৰ চহী এটা লাগিছিলে কিবা ডকুমেণ্ট ছাৰ এখন আছে চাই লওক হ'ব নেকি মালিক কৰি দিওঁ বহুত গা বিষাইছে গা বিষাইছে জলদি ভালকৈ মালিক কৰ বছ কিমান আৰু 10-20 টকাকৈ আজি পইচাটো কৰি দিম নেকি এটা অঁ কথাটো তুমি ঠিকেই কৈছা সেই ছাৰৰ ছোৱালীজনী মই অথনি দেখিছিলোঁ বাহিৰত শুই আছে তাকে উঠোৱা যোৱা ঠিক আছে বছ দিওঁ আজি আৰু কিমান খেলিছোঁ 10-20 টকাৰ কাৰণে কি আমাৰ মাৰ খাই থাকিম হয় নহয় ডাঙৰ হাত নাই সেই ছোৱালীজনী উঠোৱাকৈ তোমাৰ লগত ঠিক আছে বছ আমি কামত লাগি যাওঁ কথাটো বুজি পালা ন মই কি কৈছো ব'লা এতিয়া কামত লাগাকে অঁ আমাৰ ড্ৰাইভাৰটো ক'ত অঁ ড্ৰাইভাৰ অঁ তোৰ দুটা তাৰ লগত যোৱা কামটো কৰি আহিবা আৰু মোক তাৰে আধাত মিলি লগ কৰিবা পঠাইছিলোঁ ইমান দেৰি কৈছে নাই কামটো কৰিব পাৰিব নাই জানো যাচোন যা ফোন মাৰি এটা চাগে আহিছে নাই অঁ আনিছে আহিলে নি অঁ বঢ়িয়া এই ইয়াতে থৈ দিয়া ইয়াতে বহাই থৈ আহে বহুত দিনৰ পৰা ভাবি আছোঁ ডাঙৰ সেইখন হাত মাৰিম বোলে আজি হৈ গ'ল আনিলে চলি বঢ়িয়া বহুত ভাল কাম কৰিছে দিয়ক মোৰ নাম হ'ল বেবী ডন মই খাওঁ সদাও লালিপপ আৰু মটৰ অঁ নিশ্চয় মোৰ লগত থাকিবা মোৰ নিচিনা হ'ব ঠিক আছে বাৰু আৰু ছোৱালীজনীৰ বাপেও ফোন কৰি দিয়া এতিয়া 5 লাখ টকা তুমি ডিমাণ্ড কৰিবা আৰু যদি নিদিয়ে এটা হাত কাটি পঠিয়াই দিবা পাৰ্চেল কৰি দিবা ঘৰলৈ কোনে লৈ গৈছে আৰে কেতিয়া লৈ গৈছে ক'ত আছিলা তোমালোকে কি হ'ব এতিয়া বাৰু বহা তুমি হেল্ল' আৰে কি হ'ল ছোৱালীজনী ক'ত লৈ গৈছে হ'ব ছাৰ হ'ব কি লাগে মই দিম বাৰু এইটো
কিমান লাগে? নাই মইতো ইমান দিব নোৱাৰোঁ, মই 5 কোটি টকা মই দিবই নোৱাৰিম। নাই মোৰতো অৱস্থা বেয়া হৈছে, মই দিব নোৱাৰোঁ 5 কোটি টকা। কিমান 4 কোটি লাগিব? হ'ব, কোন জেগাত লৈ যাব লাগিব পইচাটো? ক'ত? এইটো ৰুমত লৈ যাব লাগিব নেকি? হ'ব ঠিক আছে, মই আৰু পিছত মই পইচা লৈ পেলাই গৈ আছোঁ। ছোৱালীজনীক আপুনি কিন্তু টাচ নকৰিব কিন্তু। অঁ ঠিক আছে, অঁ হ'ব। হেল্ল' অঁ ছাৰ অঁ কি হ'ল বোলে ছোৱালীজনীক কোনে কিডনেপ কৰিলে? অঁ ছাৰ অঁ ঠিক আছে, আচ্ছা মই আহিছোঁ, এতিয়া আহিছোঁ। এই যাব ব'লা। তাৰমানে ছোৱালীজনী ঘৰৰ পদূলিমুখত খেলি আছিলে। হয় খেলি থকা টাইমত বোলে তাৰ লগত এজনী ছোৱালী আৰু আছিলে। তাৰপিছতে ছোৱালীজনীয়ে বোলে মোক ক'লে যে আপোনাৰ ছোৱালীজনী এনে কিডনেপিং কৰিব লৈ গ'ল কি গ'ল নহয়। তাৰপৰা এতিয়া বোলে এনেকৈ ল'ৰা আছিলে 2-3জনমান, এতিয়া মোক কল কৰিছিলে। হয় এতিয়া মোক কল কৰিছিলে যে বোলে এনেকুৱা 5 কোটি টকা দিছে। অঁ কোনে কোন আছিল ল'ৰাটো কোন আছিল? ল'ৰাবোৰ এতিয়া বৰ্তমান মোক ফোন কৰিছে, এতিয়া এড্ৰেছ দিছে। এতিয়া আপোনাৰ মোলে ঘৰৰ পৰা বহি আছে ছোৱালীজনী গৈ পেলাই, আৰু ছোৱালীজনী মাৰধৰ কৰিছে বোলে। এতিয়া আপুনি এনেকুৱা মানে আপুনি এইবোৰ টেনশ্যন ল'ব নালাগে। হয় টকাটো কি কৰিব লাগে সেইবোৰ মই কৰিম। মানুহ ক'ত এড্ৰেছটো ক'ত দিছে সেইটো মোক আপুনি চিন্তা কৰিব। বাকী মই এই আপুনি কিবা কৰা সোণালক ফোন মাৰিছোঁ, সোণালক এটা ফোন ল'ব। ফোন এটা সোণালক ল'ব। শুনক না, ক'ত আছে আপুনি? আকৌ এইটো বটলৰ লগত যাব লাগে। এই কিডনেপিং হৈছে বোলে, একদম আছে আৰু আহকচোন পটককৈ, এইটো লোৱা এড্ৰেছটো। ঠিক আছে ছাৰ, আপুনি টেনশ্যন নল'ব। বাকী কি কৰিব লাগে মই আপোনাক জনাই আছোঁ। ঠিক আছে ঠিক আছে। ইয়াত 5 কোটি টকা আছে, হেৰিজন ৰাখিলে আপোনাক ক'লোৱে আৰু মোৰ ছোৱালীজন ভালে ভালে আছে। ঠিক আছে, আপুনি চিন্তা কৰিব নালাগে। নিশ্চয় আমি কামটো একদম চাকচেছফুলি কৰি আহিম। ঠিক আছে, ওলাইছোঁ ছাৰ। ঠিক আছে বাৰু। দাদা সোণোৱাল, অঁ ছাৰ এই আমাৰ শইকীয়া ছাৰৰ ছোৱালীজনী বোলে কিডনেপ হৈ গ'ল। অঁ এইটো কোনে লগাইছে? তুমি অলপ খবৰটো লৈ পেলাই দিয়াচোন মোক। তুমি থাকোঁতে এইবোৰ কিয় কামবোৰ হৈ আছে? মই ভাল পোৱা নাই আকৌ ইনফৰমেশ্যনটো দিয়া এতিয়া ইমিডিয়েট লাগিব মোক। ঠিক আছে, আচ্ছা আচ্ছা মই বেলেগ কথা হ'ব বিচাৰোঁ। তুমি মুঠতে মোক ছাকচেছ ইনফৰমেশ্যনটো দিয়া আজি, এতিয়া ইমিডিয়েট। আচ্ছা ঠিক আছে বাৰু, হ'ব। ঐ এফালা বছ আহিছোঁ। টকাৰ কথা পাতিছিলোঁ, কি ক'লে? বছ আপুনি 5 লাখ টকাৰ কথা কৈছিলে, হয় মই 5 কৰোৰ টকাৰ কথা কৈ আনিছে বাৰু। এতিয়া মাতিছে আমাক, যাব লাগিব আনিব। 5 কৰোৰ টকা? হয় বছ। মই 5 লাখ টকাৰ কথা কৈছিলোঁ। মানুহজন মই বুৰ্বক ওলালে দেখোন, মক্কেল দেখোন মানুহজন। হে 5 লাখ টকাৰ কথা হ'লে 5 কৰোৰ টকা আহিব বা বঢ়িয়া কথা, যোৱা লৈ আহিব। এই ফিল্ডটো চিনি পাইছা নহয় তুমি? এইটো আমাৰ লোকেল এৰিয়াত। হয় হয়, সেই ফিল্ডটোত তাতে পইচাটো মই কথা কৈ দিছোঁ, তাতে থৈ যাম। ঠিক আছে মই বছ। দুজনে গৈ পেলাই লৈ আহিবা তাত। বছ। মোৰ নাম হ'ল বেবী ডল। মই খাওঁ সদায় লালিপপ আৰু মটন। বাহ বছ, বাহ বছ। আমাকো অকণমান শিকাই দিব বছ। মোৰ লগত থাকিবা সদায়, তুমি শিকিবা। ঠিক আছে বছ, আমি আপোনাৰ চাত কেতিয়াও মাৰিম, আপোনাৰ লগত সদায় কাম কৰি যাম। বঢ়িয়া। মোৰ নাম হ'ল বেবী ডল আৰু মই খাওঁ সদায় লালিপপ আৰু মটন। পইচা আনিছোঁ, ছোৱালীজনীক পঠোৱা, পইচা লৈ যোৱা। লৈ যা ছোৱালীক লৈ যা। বেগটো দিয়া আগত। তুমি দিয়াচোন, বেগটো দিম মই। আগত বেগটো দিয়া এনেকৈ নহ'ব, তুমি দিয়া বেগটো দিয়া।
মই বেবি ডল মই লালিপপ খাওঁ দৰ্জন আহিলে বেটি মোৰ বেটি আহিলে মোৰ বেটি আহিলে বেটি ক'ত গৈছিলি বেটি ক'ত গৈছিলি বেটি ক'ত গৈছিলি বেটি ধন্যবাদ মোৰ ছোৱালীজনী ভালে ভালে ঘূৰাই লৈ আহিলে এতিয়া তোমালোকৰ ভাল হওক পইচাখিনি আৰু এনেকা ছোৱালীটো বাহিৰত যাব নিদিব ঠিক আছে বাৰু মোৰ জীৱনটো ঘূৰাই লৈ আনিলে বাৰু ঠিক আছে দিয়ক নমস্কাৰ নমস্কাৰ মোৰ নাম শ্ৰী জহিৰুল শেখ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ